কাৰণে এইটো হৈছে কিন্তু ব্যস্ততা হলেও আজি যিটো পুঁজিবাদী আগ্ৰাসনৰ সময়ত আমাৰ ৰাইজে নিজৰ সংস্কৃতি কলা সংস্কৃতিটো ধৰি ৰাখিবলৈ আজি নাছিলে এইটো ছট পূজা আজি আহিছে বলবম আহিছে আজি ধৰি লওক বিভিন্ন ধৰণৰ তেনেকুৱা সংস্কৃতি বাহিৰৰ পৰা সংস্কৃতিবিলাক আহিছে আমাৰ উঠি অহা চামক আকৰ্ষিত কৰিছে যেনেকৈ আজি কৈছে যে হুৰে হুৰে গীতকে কোনে সৰজিলে গৈছে আকৌ তাত উত্তৰত কৈছে জলগিৰি থলগিৰি যে সৰজিলে হুৰে হুৰে গীতকো তেওঁৱে সৰজিলে তাৰমানে সৃষ্টিকৰ্তা অৰ্থাৎ সৃষ্টি প্ৰকৃতি যেতিয়াৰ পৰা বায়ু বতাহ পানী নৈ জান জুই নিজৰা হৈছে যেতিয়াৰ পৰা মানুহ সৃষ্টি হৈছে যেতিয়াৰ পৰা সমাজ সৃষ্টি হৈছে তেতিয়াৰ পৰা এই গীতসমূহো সৃষ্টি হৈ আহিছে গতিকে ই অনাদি অনন্ত এতিয়া আমুক চনৰ পৰা আমুক তাৰিখৰ পৰা বুলি ক'বলৈ নাই গতিকে এইটো এতিয়া কোনোবাই ক'ব পাৰে এইটো হ'ব নালাগে এনেকৈ হ'ব লাগে এতিয়া এইখিনিতে এটা কথা আহিছে আমাৰ পৌৰাণিক হুঁচৰি যদি প্ৰতিযোগিতা হয় প্ৰতিযোগিতা হ'লে এতিয়া কোনে কেনেকৈ কোন বিচাৰকে ভুল ধৰিব আমাৰ ইয়াত পশ্চিম লাচিত আমি যেনেধৰণে হুঁচৰি পৰিৱেশন কৰোঁ এইটো ঘোষা পাছত এইটো ঘোষা গাওঁ যে প্ৰথমতে গৰখীয়া বৰ তাৰপৰা হুঁচৰি তাৰপৰা লহৰীয়া তাৰপৰা ধেমেলীয়া গতিকে আমি সেইটো যদি পৰিৱেশন কৰোঁ এতিয়া অন্য এজন বিচাৰকে আমাক কেনেকৈ ভুল ধৰিব গতিকে হুঁচৰিত কোনো ভুল ধৰিব নোৱাৰে আৰু আমাৰ ধাৰণা হুঁচৰি কেতিয়াও প্ৰতিযোগিতা হ'ব নোৱাৰে হুঁচৰি সদায় প্ৰদৰ্শন হ'ব লাগিব আৰু যিমানটা হুঁচৰি দলে হুঁচৰি পৰিৱেশন কৰে তেওঁলোকৰ প্ৰত্যেককে সন্মান যেনেকৈ ধৰণে সম্বৰ্ধনা জনায় তেনেকৈহে হ'ব লাগিব কিন্তু ইয়াত কোনোবাই প্ৰথম দ্বিতীয় তৃতীয় এনেকুৱা ধৰণৰ অইন মুকলি মঞ্চত যেনেকৈ ধৰণে আজিকালি যিটো বিহু হুঁচৰি হৈছে মুকলি বিহু প্ৰতিযোগিতা হৈছে জেং বিহু প্ৰতিযোগিতা বা বোৱাৰী বিহু প্ৰতিযোগিতা সেইবোৰৰ লগত পৌৰাণিক হুঁচৰি কেতিয়াও নিমিলে আৰু পৌৰাণিক হুঁচৰি কেতিয়াও প্ৰতিযোগিতা হ'ব নোৱাৰে কোনো গাঁও বিচাৰকে কোনো গাঁও হুঁচৰিক ভুল ধৰিব নোৱাৰে সেইবাবে প্ৰথমতে গাই সামৰাৰ পাছত আকৌ আমি গাওঁ ঘোষা বিভিন্ন শদিয়া বিভিন্ন গাঁৱত বেলেগ ধৰণে গায় আমি যিটো গাওঁ কোনোবা এখন গাঁৱত সেইটো নেগাবও পাৰে বিভিন্ন ধৰণৰ আছে এতিয়া আমি গাওঁ হুৰে হুৰে গাই এটোৱাৰ পাছত গাওঁ ঢোল ঢোলৈ মা দৈ মদাৰৰ ঢোল সেইটো গালোঁ সেইটো গোৱাৰ পাছত আকৌ আহে লহৰীয়াটো আহে ধনখিৰি দুবৰি পাৰতে ধনৈ ধেমেলীয়া তেনেকুৱাও আহে গতিকে আৰু এটা কথা হাতত কাৰ এপাৰ লৈ হৈ দৰাই মাৰৈ বালি চৰাই তেনেকুৱা আহে কাঁচি কেঁকুৰা খনতি কেঁকুৰা কেঁকুৰা হৰেগৰ তৰা তেনেকুৱা ধৰণৰ আহে আকৌ মানে এইটো হেৰিও আছে ল হৈ লহৰি মাৰুগৈ এচাৰি এচাৰি নহয় দেই ল হৈ লহৰি মাৰুগৈ আচাৰি হৈ ল হৈ লহৰীয়া ল হৈ লহৰি মাৰুগৈ আচাৰি ল হৈ লহৰীয়া সেইটো ল হৈ লহৰি ঢোলৰে শিলৰে ঘাগৰি ল হৈ লহৰীয়া সেইটো ল হৈ লহৰি শিলৰে ঘাগৰিয় লহৰীয়া এইটো ধনকিৰি দুবৰি পাৰতে ঐ ধনৈ ধেমেলীয়া সেইটো ধেমেলীয়া তৎকাৰ এখা এপাল হেৰ দদাই মাৰৈ বালি চৰা হুঁচৰি আহে হুঁচৰিৰ পাছত কি আহে দাদা হুঁচৰিৰ পাছত লহৰীয়া ধেমেলীয়া বহুতেতো আজিকালি লহৰীয়া ধেমেলীয়া নাগায় আৰু তাৰপৰা আহে বিহুটো আহিব বিহু কৰিব আৰু বিহু কৰা আগতে যেতিয়া ঘোষা গাই থকা হয় ঘোষা গাই থাকোঁতে শৰাইখন দিয়ে গৃহস্থই প্ৰকৃততে দিব লাগে পাৰিলে নতুন বস্ত্ৰ এডোখৰি দিব লাগে এইটো বিহুতে গায় বহাগৰ বিহুতে বস্ত্ৰ দান কৰিবা তেহে পাবা বৈকুণ্ঠৰ থান এইটো বৈকুণ্ঠৰ লগতো আমাৰ বিহু কোনো সম্বন্ধ নাই বৈকুণ্ঠটো হ'ব নালাগে আৰু সেইটো কোনোবাই লগাই দিছে কিন্তু বহাগৰ বিহুতে বস্ত্ৰদান কৰিবা তেহে পাবা ৰাইজৰ আশীৰ্বাদ এনেকুৱা ধৰণৰ হ'ব লাগে এতিয়া যেনেকৈ কিছুমানে গায় এইটো যে মাজতে সুধি দিছো দাদা আমাৰ যিবোৰ হুঁচৰি আমাৰ শদিয়াত যিবোৰ হুঁচৰিত ৰাম কৃষ্ণ বা ভগৱানৰ কিবা আহে নেকি এইবোৰৰ সম্বন্ধ নাই কিছুমানে এতিয়া কৈছে কৃষ্ণাই মূৰতে বকুল ফুল নাপায় কৃষ্ণাৰ লগতো আমাৰ হুঁচৰি কোনো সম্বন্ধ নাই কিছুমানে কয় শংকৰদেৱ আমাৰ নিজৰ সিদিনা শংকৰ লগত আমাৰ কোনো সম্বন্ধ নাই এইটো ক'লোৱেচোন সৃষ্টি অনাদি অনন্ত কালৰ পৰা আহিছে যেনেকৈ কৈছে জলগিৰি থলগিৰি যে সৰজিলে হুৱে হুৱে গীতকো তেওঁৱে সৰজিলে কৈছে গতিকে ইয়াত কৃষ্ণ ৰাম বা এইবিলাক শংকৰ এনেকুৱাবিলাকৰ কথা নাই মই মাজতে সুধি দিওঁ বেলেগ ঠাইৰ মানুহে গাব পাৰে কিন্তু আমাৰ শদিয়াত যিটো আধ্যাত্মিক হুঁচৰি তাত মানে ভগৱান ৰাম কৃষ্ণ কোনো নাই এইটো নাই অকল প্ৰকৃতিৰ লগত এইটো প্ৰকৃতিৰ লগত আৰু চাৰিহাল গোসানী কথাটো আহে চাৰিহাল গোসানী
গোসানী কথা আহে, কিন্তু বেলেগ শ্ৰীকৃষ্ণ বা ৰাম এইবিলাক নাহে, খালি শাল কেইখনৰ কথা আহে। দেওশাল গোসানী দেওশালৰ কথা আহে। তাৰপাছত আকৌ গাঁৱৰ গাতিগিৰ কথা সেৱা কৰিব, আৰু গাঁৱৰ বৃদ্ধক মানে হুঁচৰি ঘোষাতে সেৱা কৰিব, আৰু সমনীয়াক সেৱা কৰিব। তেনেকে ধৰণে ঘোষা গোৱাজনে যিজনে গীত গায়, যিজনে গাই যায় সেইজনক গীত গায় বুলি কয়। গীত গায়জনে সেনেকেহে গাই যাব। কিন্তু ইয়াত মানে কোনো ৰাম কৃষ্ণ বা শংকৰদেৱৰ কথা নাহে। এইটো আমাৰ অনাদি অনন্ত কালৰ পৰা, গতিকে এই কথাখিনি নাই। এতিয়া যেনেকে ধৰণে কিছুমানে গাইছে কৃষ্ণাই মূৰতে বকুল ফুল এপাহি, সেইটো এইবিলাকত নাহে। যেনেকে পূৰ্বে ভগৱন্তই বৃন্দাবনতে 1600 গোপিনী লৈ 1600 গোপিনীক নচুৱাই বগৰাই আমালৈ বিহু থৈ যায়। বৃন্দাবন ক'ত? উত্তৰ প্ৰদেশত বিহু কিবা সম্বন্ধ আছে? বিহু আছে নেকি তাত? 1600 গোপিনীৰ লগত আমাৰ কোনো বিহু সম্বন্ধ নাই। কোনোবা গীতিকাৰে, কোনোবা লেখকে, কোনোবা গায়কে এনেকুৱা ধৰণৰ আনিছে, কিন্তু আমি প্ৰতিটো কথা চালি যাই চাব লাগে যে বৃন্দাবনৰ লগত আমাৰ উত্তৰ প্ৰদেশৰ লগত আমাৰ বিহু কোনো সম্বন্ধ নাই। ইয়াত কিন্তু এইটো কথা আহিছে যে মানদেশত আছিলে মানতৰা এজুৰি, আছিলে নৰিয়াত পৰি, কোনে গৈ কলৈগৈ বিহুৰে বতৰা, আহিলে লাখুটিত ধৰি। সেইটো হ'ব পাৰে। সিফালৰ পৰা আমাৰ মংগোলিয়ান জনগোষ্ঠীৰ যিমানখিনি মানুহ আছে, এইখিনি মানুহৰ লগত বিহু পৰম্পৰা আছে। আজি দেউৰীসকলে কয় বিচু, বড়োসকলে কয় বৈশাগু। ঠিক তেনেকৈ বৈশাগু মাহটোত বিহু মানে, তেনেকৈ আমি বিহু বুলি কওঁ। ঠিক তেনেকৈ এই বড়ো হওক, দেউৰী হওক, মিচিং হওক, আহোম হওক, কছাৰী হওক, চুতীয়া হওক, এইসকলৰ মাজতহে বিহু পৰম্পৰাটো আছে। গতিকে ইয়াৰ বাদে অন্যৰ লগত এইটো সম্বন্ধ নাই। এইটো কাৰণে কৈছে আমাৰ মংগোলিয়ানসকলে বিশেষকৈ শিৱক বুঢ়া বুঢ়ী বুলি যে কৈছে, গিৰাচি। গিৰা মানে বুঢ়া অসমীয়া ভাষাত, গিৰাচি মানে বুঢ়ী, তাৰমানে বুঢ়া বুঢ়ী মানে শিৱ পাৰ্বতীকে কৈছে গিৰাচি, বুঢ়া বুঢ়ী। গতিকে তেওঁলোকক লৈ পিনি গায়। যেনেকে কৈলাশত আছিলে বিহুতি, তাৰপৰা আহিলে, অহাৰ পাছত মানে বিহু অহালৈ কৈলাশৰ পৰা বিহুতি আহিলে, যোজনা এটা আছে, গৰু চালে লগালে মাত, জীয়ৰী এৰিলে ডেকাৰে এৰিলে হাতৰ কামে বনে, জীয়ৰী এৰিলে তাত। এনেকুৱা ধৰণৰ আছে। এইটো কিন্তু শুদ্ধ হয়, কাৰণ আমাৰ বুঢ়া বুঢ়ী বা গিৰাচি বা শিৱ পাৰ্বতীৰ লগত আমাৰ মংগোলিয়ানসকলৰ সম্বন্ধ আছে। কিন্তু তাৰ বাদে এইবিলাক ৰাম হওক, কৃষ্ণ হওক, শংকৰদেৱ হওক, এইবিলাকৰ লগত আমাৰ বিশেষকৈ হুঁচৰি, পৌৰাণিক হুঁচৰি কোনো সম্বন্ধ নাই বুলি আমি পাই আহিছোঁ। আৰু এডোখৰতে সুধিম যে যিটো আমাৰ সাজ পানী দিয়া হয় হুঁচৰিত, আমাৰ শদিয়া গাঁওবিলাকত দেখোঁ, বেলেগত দিয়ে নিদিয়ে নাজানো, পৰম্পৰাগতভাৱে চলি আহিছে ন দাদা হুঁচৰিত। আৰু বহুতো এনেকুৱা দেখোঁ, এতিয়া আমাৰ ঘৰতো যে দাদা শৰাই দিলে মানে সাজৰ কলতো উলিয়াই দিয়ে যে, এইটো কথা এনেকুৱা, এইটো বিহুৱা ভকত বুলি কয়। হুঁচৰিত অহাসকলক বিহুৱা ভকত বুলি কয়। তেওঁলোকৰ কাৰণে হুঁচৰি আহিছে, গতিকে তেওঁলোকৰ কাৰণে হুঁচৰি আহিব বুলি বিহুত হুঁচৰিৰ কাৰণে মদ একলহ বা মদ আছুতীয়াকৈ বেলেগে গা পা ধুই পবিত্ৰ অন্তৰে পবিত্ৰভাৱে থোৱা হয়। সেইখিনি মদ বা সেইখিনি সাজ কোনো আলহী আহিলেও নিদিয়ে। সেইখিনি হুঁচৰিৰ কাৰণে বিশেষভাৱে তৈয়াৰ কৰা হয়, বিশেষভাৱে থয়। আৰু সেই হুঁচৰি দিয়ে, যেতিয়া শৰাইখন দিব, শৰাইখন দিয়াৰ লগে লগে এই সাজৰ কলহটো বা পাত্ৰটো তাত দি দিয়ে ভাজিয়ে সৈতে। তাৰপাছত ৰাইজে আশীৰ্বাদ দিবৰ কাৰণে যেতিয়া বহে, চোতালৰ চাৰিওফালে বহিব, সকলো ফালে এমেৰকৈ বহিব। বহুতে সেই সাজখিনি ৰাইজৰ ফালৰ পৰা গৃহস্থ বা ওচৰৰ বোৱাৰীসকলে বিহুৱাসকলক বিতৰণ কৰি দিয়ে। এইটো প্ৰসাদ হিচাপে, সেইটো কাকো নিদিয়ে। আৰু কেতিয়াও কোনোবাই খোৱা বা কাৰোবাক দিয়া, এই এবাৰ কোনোবাই খাই যোৱা বা থাকি যোৱা সাজ কেতিয়াও হুঁচৰিত নিদিয়ে। আৰু সেই মদৰ বা সাজৰ কলহটো প্ৰসাদ হিচাপে আগবঢ়ায়, আৰু সেৱা কৰোঁতে সেই কলহটো শৰাইৰ ওচৰতে থৈ গৃহস্থই ৰাইজক সেৱা কৰে। সেৱা কৰাৰ পাছতহে এই সাজখিনি পৰিৱেশন কৰা খোৱা হয়। আৰু গোটেই গাঁৱৰ সকলো ঘৰতে হুঁচৰি গাই শেষ হোৱাৰ পিছতহে এটা নিৰ্দিষ্ট দিনত বিহু উৰুৱাই। বিহু উৰুৱাৰ আগতে সেই দিনটোত এইবছৰ আমি ঠিক কৰিম, অহা বছৰ আমি কাৰ ঘৰত হুঁচৰি জুৰিম, আৰু যি ঘৰত যোৱা হয় সেই ঘৰতে আমি হুঁচৰিও, মানে এনেকুৱা হয় কথাটো, এইবাৰ আমি আজি হুঁচৰি জুৰিম বা কাইলৈ জুৰিম। হুঁচৰি যি ঘৰত জুৰিম যোৱা বছৰে আমি ঠিক কৰি থৈ তেখেতক জনাই থোৱা হয়। আৰু গৰু বিহুৰ দিনা আমি কেইজনমান জ্যেষ্ঠই গৈ তেওঁলোকক তামোল পাণ এটা দি চোতাল খোজোগৈ। তাৰমানে আপোনাৰ ঘৰতে আমি হুঁচৰি জুৰিম আৰু আপোনাৰ ঘৰতে আমি হুঁচৰি বিদায় দিম। সেইটো কাৰণে গৃহস্থক আনুষ্ঠানিকভাৱে গৈ আমি পৰম্পৰা মতে ধাৰ্মিক ৰীতি নীতিৰ মাজেদি গৈ মানে তামোল পাণ এটাই শৰাই এখন দি আমি তেওঁলোকক চোতাল খোজোগৈ। এইটো আমাৰ পৰম্পৰা আছে। কালি ইতিমধ্যে আমি আমাৰ হুঁচৰি যাৰ ঘৰত জুৰিম তেওঁলোকৰ ঘৰত গৈ আমি চোতাল খুজিলোগৈ। আৰু আজি আমি হুঁচৰি তেওঁৰ ঘৰত জুৰিম। জুই
আৰু জ্যেষ্ঠ যি দুই এঘৰ আছে তেওঁলোকৰ ঘৰত গাই আমি মূৰৰ পৰা গাই যাম। গাই শেষ হোৱাৰ পাছত আকৌ সেই হুঁচৰি আমি গৃহস্থৰ ঘৰত বিহু উৰুৱা দিনা গাম। গাই এটা নিৰ্দিষ্ট সময়ত আমি ৰাতি ৩টা বা ২:৩০ বজাত যিমান ৰাতিলৈকে পাৰে নি আমি নিৰ্দিষ্ট ঠাইত হুঁচৰি বিদায় দি থৈ আহিম। সেইদিনাখনৰ পৰা আৰু ঢোল তাল আমি নোচোৱা। সেইদিনা আমি বিদায় দিলো এবছৰৰ কাৰণে মানে তেতিয়া আৰু নোচোৱা আৰু ঢোল তাল আমি ঢোল সকলো আমি বিদায় সেইদিনাৰ পৰা আমি নবজাওঁ আৰু যদি বিশেষ ২-৩ মাহত কিবা উৎসৱ কিবা হেৰি ওলায় সেইটো বেলেগ কথা আৰু। এতিয়া দেউতাই শেষত অসমৰ ৰাইজক হুঁচৰি সম্পৰ্কে কি মানে ক'ব যাব? আজিকালিতো দেউতাই কিবা আহ্বান জনাব নেকি? আজিকালিতো বিহুৰ ওপৰত কিবা কি বনাইছে নিয়ম, বিহু সুৰক্ষা সমিতিয়ে SIP কিবা বনোৱা এনেকুৱা দেখিবলৈ পোৱা গৈছে যে এতিয়া সেই হুঁচৰি বা বিহু সম্পৰ্কত কি বুলি ক'ব? আজিকালিতো বিকৃত হৈ গৈছে। কথাটো হৈছে কি এইবিলাক এতিয়া আইনৰ ভিতৰত নপৰে, কাৰণ আজি আলফাইও কয় 7 দিন বিহু পাতক, আগতেও কৈছিলে, সেইটো কোনো নামানিলে। এতিয়া অসমত বিহু সুৰক্ষা সমিতি বুলি ওলাইছে, তেওঁলোকে কিছুমান নিয়ম জাৰি কৰিছে, এইটো মানিব নোৱাৰে। কাৰণ এইটো আমাৰ কৃষিৰ লগত জড়িত, বিশেষকৈ আমাৰ শদিয়াত প্ৰথম বুধবাৰটো বা একেবাৰে শেষৰ বহাগৰ বুধবাৰটোত কুকুৰা মৰা যেতিয়া বিহু উৰাব সেইদিনাৰ পৰা আমাৰ আহোম ৰাইজৰ শদিয়াত বিহু শেষ। মঙলবাৰে ভুল হৈছে, শেষৰ মঙলবাৰটোত বহাগৰ শেষৰ মঙলবাৰটোত বিহু উৰুৱাব। সেইদিনাৰ পৰা আমাৰ আনুষ্ঠানিকভাৱে শদিয়াত আহোম ৰাইজৰ হুঁচৰি বা বিহু শেষ। গতিকে ইয়াত এতিয়া কথাটো হৈছে কি যি নমদাওক, কিন্তু প্ৰকৃতিৰ লগত জড়িত হ'ব লাগে। যিমানে আইন কানুন নহওক, এতিয়া কৈছে যে ইমানজনী নাচনী হ'ব লাগিব, ইমানটা ঢুলীয়া হ'ব লাগিব, এনেকৈ নাচিব লাগিব, তেনেকৈ নাচিব লাগিব, সেইটো প্ৰকৃততে প্ৰকৃতিৰ লগত নহয়। এতিয়া এনেকুৱা হৈ গৈছে যে চব মানে এই কি হৈছে পুৰস্কাৰ দিওঁতা মানুহ ডাটা ওলাইছে, ডাটাই দিয়ে, কোনোবাই বিহুৱতী প্ৰতিযোগিতা, বিহু নাচ মানে কি ঢোল বাদন প্ৰতিযোগিতা, পেঁপা বাদন প্ৰতিযোগিতা, হুঁচৰি প্ৰতিযোগিতা, এনেকুৱা ধৰণৰ হৈছে। প্ৰকৃত এই বিষয়টো ক'লৈ গৈছে কি মঞ্চৰ পৰা বিশেষকৈ মানে অৰ্থনৈতিক বা কমাৰ্চিয়েলৰ লাইনলৈ গৈছে। গতিকে সেইটো আমাৰ কাৰণে শুভ লক্ষণ নহয়। সেইটো টকাটো লাগে, কিন্তু সংস্কৃতিটো ৰক্ষা কৰিব লাগিব আমি। যেনেকৈ ধৰণে আজি ঢোল বাদন শিবিৰ হৈছে, ঢোল বজোৱা শিকাইছে, ক'ৰবাত বিহু নাচ কৰ্মশালা হৈছে, কিন্তু কথাটো হৈছে কি এই বিহু নাচৰ কাৰণে আমি ল'ৰা ছোৱালীবিলাকক কেলৈ পঠিয়াইছোঁ, কালিলৈ তাৰমানে পুৰস্কাৰ পাব। পুৰস্কাৰত ক'ৰবাত 1 লাখ ঘোষণা কৰিছে, ক'ৰবাত 2 লাখ ঘোষণা কৰিছে, ক'ৰবাত 50,000 ঘোষণা কৰিছে, সেই প্ৰতিযোগিতাবিলাকলৈ গৈছে। কিন্তু সেইটো কৰিবলৈ গৈছে ঠিক আছে, কিন্তু সেইটো কৰিবলৈ যাওঁতে কৈছে আমাৰ যিটো অতীতৰ বিহু, যিটো হুঁচৰি, যিটো পৰম্পৰা, সেইটো কিন্তু শেষ হৈ গৈছে। এতিয়া আমাৰ যিটো পুৰণা হুঁচৰি পৰম্পৰা বা হুঁচৰি যিটো, সেইটোহে কৰ্মশালা হ'ব লাগে আৰু সেইটোৱে বিস্তৃতভাৱে আলোচনা হ'ব লাগে। সেইটো প্ৰতিখন গাঁৱত য'ত শেষ হৈ গৈছে সেইবোৰলৈও ঘূৰাই আনিব লাগে। এতিয়া শদিয়াত আছে, শদিয়াটো এটা সময়ত কি হ'ব আৰু 10 বছৰ পাছত কি হ'ব, এই পুৰণা হুঁচৰি পৰম্পৰাটো হেৰাই যাব। কাৰণ এতিয়া ঘোষা বা পদ গোৱা মানুহৰ সংখ্যা কমি গৈছে। আগতে যিসকলে গাইছিলে এতিয়া সেইসকলে বুঢ়া হৈ গৈছে, আৰু যিবোৰে আজি নতুন ল'ৰা ছোৱালী শিকিছে তেওঁলোকে খুব বেছি 2টা-এটা ঘোষা গাই তেওঁলোকে সামৰি দিয়ে। গতিকে কি হৈছে ইতিমধ্যে পাহৰণিলৈ গৈছে। গতিকে অসমৰ ৰাইজক মই এই চেগতে আহ্বান জনাম, যিসকল অভিজ্ঞ আছে, যিসকলে বিহুৱা, যিসকলে অভিজ্ঞ ব্যক্তি, সেইসকলক মই অনুৰোধ জনাম যে এই আমাৰ যিটো পুৰণি হুঁচৰি যিটো পৰম্পৰা, এই পৰম্পৰাটো ৰক্ষা কৰিব লাগে। ইয়াৰ ওপৰত চৰ্চা হ'ব লাগে, ইয়াৰ ওপৰত আলোচনা হ'ব লাগে আৰু গৱেষণা হ'ব লাগে। যিটো মাদকতাৰ যিটো মৌলিকতা, সেই মৌলিকতাটো ৰক্ষা কৰিব লাগে। ইতিমধ্যে হুঁচৰি মৌলিকতাটো হেৰাই গৈছে, কমি গৈছে। এটা সময়ত মই ভাবিছোঁ আৰু 10 বছৰ বা 12-13 বছৰ পাছত শদিয়াটো আমাৰ যিটো পৌৰাণিক হুঁচৰি, এই হুঁচৰিটো একেবাৰে হেৰাই যাব। আমি সৰুতে দেখিছিলোঁ যে মানে প্ৰতি ঘৰতে হুঁচৰি গাব, 2 ঘণ্টা 3 ঘণ্টা হুঁচৰি গাব, ৰাতি পুৱাব, ৰাতি পুৱাৰ পাছত আকৌ যিসকলে ৰাতি গাইছিলে সেইসকলে ঘৰে ঘৰে যায়গৈ, আকৌ মানে দিনত এখোলাই বেলেগকৈ আহে। তাৰমানে অহৰহ হুঁচৰিটো দিনে ৰাতিয়ে চলি থাকে। কোনোবাই আহিছে গৈছে, কোনোবাই আহিছে গৈছে। এতিয়াতো সেইটো নহয়, কিন্তু কথাটো হৈছে কি মানুহৰ ব্যস্তও হৈছে, মানুহৰ ব্যস্ততাৰ কাৰণে এইটো হৈছে। কিন্তু ব্যস্ততা হ'লেও আজি যিটো পুঁজিবাদী আগ্ৰাসনৰ সময়ত আমাৰ ৰাইজে নিজৰ সংস্কৃতি কলা সংস্কৃতিটো ধৰি ৰাখিবলৈ, আজি যিহেতুকে আজি ধৰি লওক অসমতে গৈছোঁ, আগতে ছট পূজা নাছিলে, এইটো ছট পূজা আজি আহিছে, বলবম আহিছে, আজি ধৰি লওক বিভিন্ন ধৰণৰ তেনেকুৱা সংস্কৃতি, বাহিৰৰ পৰা সংস্কৃতিবিলাক আহিছে, আমাৰ উঠি অহা চামক আকৰ্ষিত কৰিছে। যেনেকৈ আজি ধৰি লওক মানে ভাইটিকা আজি বন্ধ দিছে বা বিভিন্ন ধৰণে আহিছে। আমি লোকৰ সংস্কৃতি ক'বলৈ যোৱা নাই, কিন্তু আমাৰ সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব, আমাৰ সংস্কৃতিটো আমি চহকী কৰিব লাগিব। অসমতে যদি আমাৰ সংস্কৃতি নাথাকে, অসমৰ বাহিৰলৈ আমি কেনেকৈ লৈ যাম? গতিকে আমাৰ উঠি অহা চামক যাতে আমি আকৰ্ষিত কৰিব পাৰোঁ, সেইটো কাৰণে আমাৰ যিটো মৌলিকতা, এই মৌলিকতাটো জনাসকলে চেষ্টা কৰিব লাগিব আগুৱাই নিবৰ কাৰণে। ইয়াকে মই অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আজি বহাগৰ